সুপ্ৰভাত সকলো ইউটিউব অনুৰাগী আৰু সতীৰ্থবৃন্দসকললৈ মোৰ নতুন এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক চবেই ঠিকে আছে। মোৰো দিনবোৰ ভাল বেয়াৰ মাজেৰে চলি গৈ আছে। চ' আজি আছিল দেওবাৰ বুলি দেখিলে ছোৱালীজনীয়ে কেনেকৈ ৰাতিপুৱা মোক গুড মৰ্ণিং কি তাৰপাছত মই হৈ ল'লোঁ ফ্ৰেছ। যিহেতুকে মোৰ এখন ই অটো আছে, মই ই অটো চলাওঁ। চ' ই অটোখনকো মই ধুনীয়াকৈ পানী দুনি মাৰি পূজা অৰ্চনা কৰি ৰেডি কৰি। চ' মোৰ ছোৱালীজনী আছিলে দোকানত ছোৱালীজনীক বাই বাই কৈ আপোনালোকে দেখিছে আজি ৰবিবাৰ সূৰ্য দেৱতাৰ প্ৰকোপ কি। পূজা অৰ্চনা কৰাৰ পিছতে আহি পেলাই প্ৰথম কাষ্টমাৰ। বহনি কৰি আহি সদায় যিদৰে মাতা ৰাণীক পূজা কৰোঁ, আজিও মাতা ৰাণীক পূজা কৰিলোঁ। নতুন এখন ছানগ্লাছ পিন্ধিছোঁ, ছানগ্লাছটো কেনেকুৱা লাগিছে কমেণ্টত জনাব। দেওবাৰ বুলি মাৰ্কেটত মানুহ একেবাৰেই নাই। চ' কেঁকুৰা পুলত অলপ লগৰ কেইজনৰ লগত অলপ ধেমালি কৰিলোঁ। ফটোমি কৰাৰ পাছত গৈ পালোগৈ ৰেলৱে কলনী। সেইটোকে কলনীখনত এভেকচিন অলৰেডি হৈ গৈছে। ইয়াত দেখিছে আপুনি কিদৰে জংঘল হৈ গৈছে। ত' মাজে সময়ে যাওঁ, কেতিয়াবা ভাল লাগে কাৰণ শান্তি পৰিৱেশ। ত' দেওবাৰ বুলি দিনটো আধা আধি সময় ইয়াতে কটালোঁ। চ' গাইজ আকৌ এটা মিনি ব্লগত লগ পাওঁ আপোনালোকক। ষ্টে টিউনেড, বাই বাই, লাভ ইউ।